তো হেল্ল' ফ্ৰেণ্ডসকল, নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি দেখাইছোঁ ধোচা কেনেকৈ বনোৱা হয়। এয়া ব্ৰহ্মপুত্ৰ হোষ্টেল মেছ IIT গুৱাহাটী। কোনে কোনে ধোচা খাই পাইছে কমেণ্ট কৰি জনাব। এয়া মচুৰ মছলা ধোচা, এক লগত 10খন বনাব পাৰি এনেও, ইমান ডাঙৰ টাৱা। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে যিমান পাৰে শ্বেয়াৰ কৰি দিব। ইয়াতকৈ ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম। ইয়াত ষ্টুডেণ্টবিলাকে ধোচা খাই আছে। এই কাউণ্টাৰ হয়, ইয়াত খানা লগোৱা হয়। চাম্বাৰ, চাটনি, লগতে ময়ো খালোঁ। ভিডিঅ'টো এতিয়ালৈ বাই, নতুন নতুন ভিডিঅ' আৰু পাব। লৈ অসম।